हेलो एवरीवन मैं माधुर्य मोर यूट्यूब चैनल माधुमणि ब्लग्स आपलोक सकलोके स्वागतम जनाइছো আৰু মই আজি দুই বন্ধু জিতৰ লগত মই গৈ আছো কাজিৰঙালৈ। এয়া হৈছে অভিজিত। এয়া মোৰ বন্ধু দেৱজিত আৰু তেওঁকো তুলি লৈ আমি এতিয়া পেট্ৰল পাম্পত ৰখি আছো তেল ভৰাবলৈ। তেল চেল ভৰাই আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিছো। আমি গৈ আছো কাজিৰঙা। আজি মোৰ ভিনদেউ ছোৱালীৰ বাৰ্থডে আৰু এনেকৈ আহি ৰাস্তাত তুলি ল'লোঁ আৰু এজন মোৰ বন্ধু, এওঁৰ নাম হৈছে লক্ষীৰাম। আৰু ব'লক গৈ থাকোঁ, ভিডিঅ'টো চাই যাব, স্কিপ নকৰিব, ভাল লাগিব। এনেকৈ কথা পাতি আহি কেতিয়ানো কাজিৰঙাত এণ্ট্ৰি হ'লো গমেই নাপালোঁ। এয়া আমি কাজিৰঙাৰ ভিতৰত সোমাই পৰিলোঁ আৰু এনেকৈ আহি আমি গৈ ভিনদেউ ঘৰো পালোঁ আৰু গাড়ীত থলোঁ। গাড়ীৰ পৰা প্ৰেজেণ্ট উলিয়াই ল'লোঁ। অভিজিতে কৈছে তোমাৰ প্ৰেজেণ্ট ডাঙৰ, মোৰ প্ৰেজেণ্ট সৰু। কৈছে একো নাই, তুমি লৈ লোৱা। আৰু এনেকৈ প্ৰেজেণ্ট লৈ এয়া আমাৰ বাৰ্থডে গাৰ্ল, কেক চেক আনি থৈছে গালত, চাওকচোন এবাৰ। আৰু এনেকৈ আমাৰ খোৱা বোৱা হৈ গ'ল আৰু বহি আছোঁ আমি, অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পিছত আমাৰ পুনৰ যাত্ৰা যোৰহাটলৈ। আপোনালোকে যেতিয়া লগৰ কাৰোবাৰ গাড়ী এখন লৈ পেট্ৰল পাম্পত যায়, তেলৰ হাপো কোনফালে থাকে বিচাৰি ফুৰে, কিন্তু বিচাৰিবলৈ দৰকাৰ নাই। ইয়াত ডেছবৰ্ডত এটা চিম্বল থাকে, তেলৰ চিম্বলটো কিন্তু এটা কাৰ চিন থাকে। যোনটো ফালে কাৰ চিনটো থাকে তেলৰ হাপোটো সেইফালেকে থাকে। আৰু এই বস্তুটো সকলোৱে নাজানে কাৰণে মই জনাই দিছোঁ। আহি পালোঁ, সকলো ঘূৰা-ঘূৰি গ'ল, কিন্তু গাড়ীত প্ৰসাদ সোমাই থাকিলে। ৰাতি মনত পৰিল। এনেকুৱা কাৰ লগতহে জনাবচোন আপোনালোকৰো।